হাই গাইজ, আজি আমি অলপ ফুৰিবলৈ আহিছোঁ। স্কুটিতে আহিছোঁ বাৰু। চাওকচোন কি বঢ়িয়া ভিউ, ৰাস্তাটো কি ধুনীয়া, ইমানে ধুনীয়া। অলপ বহুত ওচৰত ৰাস্তাটো। নমস্কাৰ বন্ধু বান্ধৱীসকল, চাওক কৰামূৰ বাগান আহি পালোঁ আমি। কেনে পালে জনাব, আপোনালোকৰ বাবে ইমান কষ্ট কৰিছোঁ আৰু আহিবলৈ বহুত দিনৰ পৰা ইচ্ছা আছিল। এনেকৈ আহিলোঁ আৰু ঘূৰিবলৈ অলপ, ভাবিলোঁ আপোনালোককো দেখাওঁ কৰামূৰ বাগানৰ ভিউ। ইয়াতে মানে কি কয়, বাগানৰ মালিক আহিলে মানে ইয়াতে হেলিপেড হয়, তাতে ৰখে। তাৰপিছত তেনেকৈ উইকৰ ডিপাৰ্টমেণ্ট আহে, ইয়াতে অলপ গ'লোঁ আৰু ভিউটো মজা আছিল। কেতিয়াবা এনেকুৱা জেগা যাবলৈ ভাল লাগে নহয়নে বাৰু? এনেকৈ ভাইটিয়ে শ্বটছ লৈ আছিল। এইখিনিতে বাগান আছে, কৰামূৰ বাগান হয় আৰু এইখন। ফিল্ডখন বহুত ধুনীয়া, মানে ইয়াৰ পিছফালৰ পৰা ভিউটো, পাহাৰবোৰ কি ধুনীয়া। এতিয়া আমি আমাৰ ডেষ্টিনেশ্যনৰ পৰা ঘৰলৈ উভতি আহি আছোঁ। বাই বাই গাইজ।